নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। যদি চেনেলত নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি থবলৈ নেপাহৰিবা। মেট্ৰিক পৰীক্ষা দিছিলে, তোমালোকৰ ফলাফল সকলোৱে ভাল হোৱা বুলি ইতিমধ্যে কিছু কথা গোপনভাৱে আমি গম পাইছোঁ। প্ৰায় তোমালোকৰ 90% ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু বহুতে কৈছিলে গ্ৰেছ মাৰ্ক থাকিব নাই। সেই বিষয়ে তোমালোকক মই কৈ দিছোঁ যে গ্ৰেছ মাৰ্ক প্ৰতিটো ছাবজেক্ট দিব, কিন্তু অসমীয়া বা ইলেক্টিভ ছাবজেক্টৰ বাহিৰে বাকীটা ছাবজেক্টত তোমালোকৰ কিন্তু গ্ৰেছ মাৰ্ক 5 নম্বৰকৈ দিব। ঠিক আছে, তাৰপিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিব সেই বিষয়ে বহুতে সুধি আছিলে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকৰ মে' মাহত প্ৰকাশ পাব, যিহেতু জুন জুলাইত তোমালোকৰ এডমিশ্যন প্ৰচেছ আৰম্ভ হ'ব। ঠিক আছে, তেনেহ'লে তোমালোকে মে' মাহত অপেক্ষা কৰা ৰিজাল্টৰ কাৰণে। আৰু এডমিশ্যন যিহেতু ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন, তোমালোকৰ সকলোবোৰ এডমিশ্যন অনলাইন হ'ব। চৰকাৰী স্কুলৰ সকলোবোৰ এডমিশ্যন প্ৰচেছ অনলাইন হ'ব। ঠিক আছে, ভিডিঅ' চাই যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।